নমস্কাৰ গাইজ, মোৰ ইউটিউব চেনেল লাজ লাগে ব্লগছলৈ আপোনালোকক স্বাগতম। বহুত দিন ধৰি ভাবি আছোঁ মই ভিডিঅ' এটা আপলোড কৰিম। মানে সদায় ভাবোঁ যে এনেকৈ ফেচ টু ফেচ ভিডিঅ' এটা আপলোড কৰিম। তো মানে আগতে ভিডিঅ' দিয়া গৈছে, এইটো মানে মোৰ অকল বিহুৰ ভিডিঅ' বা এদিন খানা বনোৱা ভিডিঅ' দুটা দিয়া গৈছে। তাতে ভিউজ আহি আছে যেনিবা, ছাবস্ক্ৰাইবাৰো এটা এটাকৈ আহি আছে। এনেকৈ আৰু ভাবিলোঁ আপোনালোকক এনেকৈ এটা ফেচ টু ফেচ ভিডিঅ' দিওঁ। ভাবিছিলোঁ ইউটিউব চেনেলটো ভিউজ লাইক আৰু ছাবস্ক্ৰাইবাৰ এনেকৈ নাপামেই চাগে। তো আপোনালোকৰ আশীৰ্বাদত অলপ অলপকৈ যেনিবা পাই আছোঁ। তো সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা আপোনালোকৰ এনেকৈ ফেচ টু ফেচ কথা কৈ আজি এটা ভিডিঅ' আপলোড কৰি দিওঁ। মোৰ লাজ লাগে চেনেলটোৰ নামটো এইকাৰণে দিছোঁ, মানে মোৰ এনেকৈ অন কেমেৰা কথা মোৰ বহুত লাজ লাগে। তো মানে চেনেলটোৰ নাম লাজ লাগে, সেইকাৰণে নহ'লে কেতিয়াবাই মই এনেকৈ ভিডিঅ' আপলোড কৰিলোহেঁতেন। মানে মোৰ অলপ লাজ লাগে, আজি কৰিম কালি কৰিম আজি কৰিম এনেকৈ হওঁতে বহুত দিন হৈ গ'ল। তো মানে আপলোড কৰিব পৰা নাই, মানে অলপ লাজটো বেছি, সেইকাৰণে চেনেলটোৰ নাম লাজ লাগি দি দিছোঁ। তো যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, মৰম আশীৰ্বাদ আৰু লগতে লাইকটো কৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰটো কৰি দিব। প্ৰথমতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বহুত প্ৰয়োজন। তো মানে এইখিনি দিলে মই বহুত আনন্দ হ'ম। বা কিবা কোৱা ভিডিঅ' বা কোনো মন্দিৰ হ'ব পাৰে, তো আপোনালোকে সেইখিনি শুধৰাই ল'ব আৰু যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। সেইখিনি আৰু যাতে আৰু অলপ এনেকৈ আগুৱাই যাব পাৰিম। এইখিনি কৈ আজিলৈ ভিডিঅ'টো নমস্কাৰ।